খবৰ আশা কৰো সকলোৰে ভাল আজি ভিডিওৰ টপিকটো হৈছে পেটিএম মোবাইলত যেটো এপ থাকে পেটিএম যাৰ জৰিয়তে আমি কিছুমান পেমেন্ট কৰো বস্তু মানে অৰ্ডাৰৰ ক্ষেত্ৰত তো পেটিএমৰ ফুল ফৰ্মটোৰ বিষয়ে আজি ভিডিওত কম কিন্তু ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক আৰু সাবস্ক্ৰাইব কৰাৰ সময়ত কাষতে যেটো বেল আইকন থাকিব সেইটো নিশ্চয় প্ৰেছ কৰিব যাতে মই আগলৈ দিয়া নতুন ভিডিওসমূহ পোনপ্ৰথমে আপোনালোকে পাই যায় তেন্তে পেটিএমৰ ফুল ফৰ্মটো হ'ল পে থ্ৰু মোবাইল অৰ্থাৎ মোবাইলৰ পৰা যেটো বস্তু অৰ্থাৎ মোবাইলৰ পৰা যেটো মানি পেমেন্ট কৰা হয় হেতু পেটিএম বুলি কোৱা হয় পে মানে তো দিয়া থ্ৰু মানে জৰিয়তে আৰু মোবাইল মানে তো মোবাইল জানে তো মোবাইলৰ জৰিয়তে যেটো পেমেন্ট কৰা হয় হেতুকে পেটিএম বুলি কোৱা হয় ভিডিওটো চাই যদি ভাল পালে তেন্তে লাইক কৰক শেয়াৰ কৰক কমেন্ট কৰক দেন ফ্ৰেন্ডস নাও বাই বাই টেক কেয়াৰ